বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকৰ ভাল আৰু মোৰো ভাল। মই আপোনালোকৰ ওচৰত আকৌ এটা সৰু ভিডিঅ' লৈ আহিছোঁ আৰু ভাবিছোঁ আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ। কথাটো হ'ল, আজি আমি নাৰায়ণপুৰ বুলি কয়, ঢেকীয়াজুলি নাৰায়ণপুৰ, আমি তাত আহিছোঁ আৰু ইয়াত মই আগতেও কেইবাবাৰো আহিছোঁ। এইটো হৈছে এটা লক্ষী নাৰায়ণ মন্দিৰ আৰু ইয়াত আহি খুব ভাল লাগে, ইয়াৰ পৰিৱেশটো খুব ভাল লাগে। গতিকে ভাবিলোঁ আপোনালোকৰ আগতেও আগবঢ়াই দিওঁ আৰু আপোনালোকেও যেতিয়া কেতিয়াবা যদি আহে ঢেকীয়াজুলিত, আহিলে এই মন্দিৰটোলৈ আহিব পাৰে, খুব ভাল লাগে আৰু দুপৰীয়া ইয়াতে ভোগ বিতৰণো হয়। গতিকে আজি আমি আহিছোঁ যিহেতুকে আপোনালোককো দেখুৱাই লৈছোঁ, আপোনালোকে চাওক। ভাল লাগিলে মোৰ চেনেল বৰ্ণালী এণ্টাৰটেইনমেণ্ট ব্লগ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰো কৰিব দেই। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোককো কৈছোঁ যে আপোনালোকে যাতে মোৰ চেনেলটো লাইক কৰে। গতিকে ভালকৈ থাকিব বন্ধু বান্ধৱীসকল। সপ্তদুর্গামাসী শুক্লে কৃষ্ণা পক্ষে নবম ম্যাংসি তো কন্যা রাশি লক্ষ্মীনারায়ণ সংস্থান নিমিত্তে